তোমালোকৰ বেসিক ইংলিশ গ্ৰামাৰ 4 নম্বৰ ক্লাছ আৰু এই 4 নম্বৰ ক্লাছত তোমালোকক আজি মই শিকাম নাউন নাউন কি হয় বা নাউন কোড কেতিয়া কেনেকৈ ধৰণে আমি এপ্লাই কৰোঁ হয় এতিয়া নাউনটো কি হয় পাৰ্টস অফ স্পীচৰ 1 নম্বৰ ভাগ হয় আৰু পাৰ্টস অফ স্পীচ কি আছিল মই তোমালোকক লাষ্ট ক্লাছ বুজাইছো আৰু যদি তোমালোকে চোৱা নাই ভিডিওটো বা যদি ভালদৰে বুজি পোৱা নাই তেন্তে তোমালোকে মোক জনাবা যদি ভিডিওটো চোৱা নাই দেন তোমালোকৰ ডেসক্ৰিপচনত লিংক আছে তোমালোকে চাই ল'বা আৰু যদি কাৰোবাক নোটছ লাগে নোটছখিনি মোক জনাবা WhatsApp কন্টাক্ট আছে WhatsAppৰ লিংক আছে তোমালোকে তাত ক্লিক কৰিবা হ'ব এতিয়া নাউন কি নাউন মানে হল বিশেষ্য পদ এতিয়া নাউন কি হয় যিকোনো বস্তুৰ নাম বুজাবকে আমি কি বুলি কওঁ নাউন বুলি কওঁ মানে যিকোনো এটা বস্তুৰ নাম বুজাব কি ঠাইৰ নাম বুজাব পাৰে গাড়ীৰ নাম বুজাব পাৰে মানুহৰ নাম বুজাব পাৰে এটা জাতিৰ নাম বুজাব পাৰে হয়নে যিকোনো এটা বস্তু এটা নাম বুজাব অনলি নাম যেতিয়া বুজাব তেতিয়া আমি তাক কি বুলি কওঁ নাউন বুলি কওঁ এটা তাক যদি আমি ইংলিছত কওঁ a noun is the name of anything যিকোনো বস্তু কি বুজায় যেতিয়া নাম বুজায় তাক আমি কি বুলি কওঁ নাউন বুলি কওঁ হল এটা ফৰ এক্সাম্পল she is ৰীনা তাই কি ৰীনা এটা ৰীনা বুলি কওঁতে এইটোৱে কি বুজাই আছে নাম বুজাই আছে সো ৰীনা এটা কি হয় নাউন হয় dogs bark কুকুৰে ভুকে dogs bark বুলি কওঁতে গোটেই কুকুৰ জাতিটোৰ কথা আমি কৈছো না নাই কৈছো সো নাম এটা গোটেই জাতিটোৰ নাম ডগ গতিকে ডগটো এটা কি হয় নাউন হয় হি ইজ এ বয় সি এজন ল'ৰা বয় বুলি কওঁতে গোটেই জাতিটো বুজাইছো না নাই ল'ৰা গোটেই জাতিটো বুজাইছো না নাই বুজাইছো এটা জাতিৰ নাম সব বয়টো এটা কি হয় নাউন হয় এতিয়া নাউন কি হয় এইখিনিয়ে মেইন বস্তু তাৰপাছত চাবা প্ৰথম আহে কি কনক্ৰিট নাউন নাম্বাৰ 1 টো কি আছিল আমি দুটা ভাগ কৰিছো এটা আছিল কি কনক্ৰিট নাউন আৰু এটা আছিল কি এবষ্ট্ৰেক্ট নাউন সো কনক্ৰিট নাউনত নাউন মানে কি যিবোৰ নাউন আমি কি কৰিব পাৰো এটা অনুভৱ কৰিব পাৰো বা স্পৰ্শ কৰিব পাৰো তাক আমি কি ক'ত ৰাখিম কনক্ৰিট নাউনত ৰাখিম যেনে দিস ইজ এ পেন এইটো এটা কলম কলম বুলি ক'লে তাক আমি কি কৰিব পাৰো স্পৰ্শ কৰিব পাৰো বা এইটো কলম বুলি আমি ভাবিব পাৰো হয় নাই সো তাক আমি ক'ত ৰাখিম কনক্ৰিট নাউনত ৰাখিম ৰাম ইজ ৰিডিং ৰামে কি কৰি আছে পঢ়ি আছে ৰামক মই কি কৰিব পাৰিম স্পৰ্শ কৰিব পাৰিম হয়নে বা ৰামে পঢ়ি আছে বুলি মোৰ মাইণ্ডে ক্ৰিয়েট কৰিছে হয়নে সেইটো এটা কি হয় কনক্ৰিট নাউন হয় যেতিয়া যিকোনো এটা নাউন নাম বুজোৱা যিকোনো এটা ৱৰ্ডৰ যেতিয়া আমি কি কৰিব পাৰিম অনুভৱ কৰিব পাৰিম বা স্পৰ্শ কৰিব পাৰিম তেতিয়া আমি তাক ক'ত ৰাখো কনক্ৰিট নাউন হিচাপে ৰাখো এইটো হৈছে 1 নম্বৰ এতিয়া কনক্ৰিট নাউনৰ ভিতৰত আমি কাক ৰাখিছিলো প্ৰথম কাক আনিছিলো কমন নাউনক আনিছিলো কমন নাউন মানে কি আছিলে এটা জাতিবাচক বিশেষ্য আছিলে এতিয়া জাতিবাচক বিশেষ্য বুলি কওঁতে কমন নাউনত জাতিবাচক বিশেষ্য মানে যিকোনো জাতিৰ নাম বুজায় হয়নে সো মেন ইজ মৰ্টেল বুলি কওঁতে কি মানুহ মৰণশীল গোটেই মানুহ জাতিটোৰ কথা বুজাইছে হয় নাই তাৰপাছত হি ইজ এ গুড বয় বয় বুলি কওঁতে গোটেই জাতিটোৰ কথা বুজাইছে অলপ অলপ বুজাই দিছো হয়নে সো এটা কি হয় কমন নাউন হয় তাৰপাছত কমন নাউনক আকৌ আমি কি কৰিছিলো তাৰ ভাগ কৰিছো এটা আছিলে কি কাউন্টেবল নাউন আৰু এটা আছিলে কি আনকাউন্টেবল নাউন এটা কাউন্টেবল নাউন মানে কি আছিলে গণনা কৰিব পৰা যিবোৰ বস্তুৰ নাম বুজায় তাক আমি কি বুলি কওঁ কাউন্টেবল নাউন বুলি কওঁ এতিয়া যেনে পেনটো আমি কি কৰিব পাৰো গণনা কৰিব পাৰো সি নাম বুজায় বুক গণনা কৰিব পাৰো কেইখন কিতাপ আছে মই ক'ব পাৰিম মেন কেইটা মানুহ আছে মই ক'ব পাৰিম কাউ কেইটা গৰু আছে ক'ব পাৰিম নে নাই পাৰিম সো এইবিলাক এটা কি হয় কাউন্টেবল নাউন হয় তাৰপিছত আহে কি আনকাউন্টেবল নাউন মানে যিবোৰ বস্তুৰ নাম বুজায় কিন্তু আমি তাক কি কৰিব নোৱাৰো গণনা কৰিব নোৱাৰো তাক আমি কি বুলি কওঁ আনকাউন্টেবল নাউন বুলি কওঁ যেনে মিল্ক মানে কি গাখীৰ মই কেতিয়াবা কম নেকি মোক এটা গাখীৰ দিয়া মোক দুটা গাখীৰ দিয়া কম জানো নকওঁ হয়নে সো মিল্কটো আমি কি কৰিব নোৱাৰো গণনা কৰিব নোৱাৰো চুগাৰ চেনি আমি দোকানত গৈ দোকানী কম নেকি যে মোক এটা চেনি দিয়া বুলি নকওঁ নহয় সো চুগাৰটো আমি কি কৰিব নোৱাৰো গণনা কৰিব নোৱাৰো ৱাটাৰ গণনা কৰিব নোৱাৰো কাৰেজ মানে সাহস গণনা কৰিব নোৱাৰো হয়নে যিমানবোৰ গণনা কৰিব নোৱাৰা বস্তু আছে তাক আমি ক'ত ৰাখো আনকাউন্টেবল নাউনত ৰাখো কিন্তু সি কি বুজা হ'ব লাগিব নাম বুজা হ'ব লাগিব এটা আছিলে কি কমন নাউনৰ দুটা ভাগ আছিলে কমন নাউনৰ পিছত আকৌ কনক্ৰিট নাউনক কি কৰিছো আৰু এটা ভাগত ভাগ কৰিছো সেইটো আছে কি প্ৰপাৰ নাউন মানে কি যিয়ে এটা প্ৰপাৰ নাম বুজাব সঠিক নাম এটা বুজাব সি ঠাইৰ নাম হ'ব পাৰে যিকোনো এটা মানুহৰ নাম হ'ব পাৰে হ'ল বা যিকোনো কিতাপৰ নাম হ'ব পাৰে এতিয়া প্ৰপাৰ নাউন চাবা হি লিভছ ইন ভূটান বুলি ক'লে প্ৰপাৰ সি ভূটানতে আছে ভূটানতে সি বাস কৰে প্ৰপাৰ ভূটান হয় নাই সব এটা কি হিচাপে ৰাখিম প্ৰপাৰ নাউন হিচাপে ৰাখিম বা টুডে ইজ মনডে আজি কি সোমবাৰ এতিয়া আজি সোমবাৰ বুলি ক'লে সোমবাৰটো এটা কি হয় সঠিক আজিতো মঙ্গলবাৰ নহয় আজি সোমবাৰে হয়নে সো সঠিক ই প্ৰপাৰ সো এই নাম বুজাইছে এটা বাৰৰ নাম বুজাইছে সো ই কি হয় প্ৰপাৰ নাউন তাৰপাছত আহে কালেক্টিভ নাউন মানে কি বুলি কৈছিলো মই এটা সমষ্টিবাচক বিশেষ্য হয়নে যি এটা সমষ্টি বুজায় উদাহৰণ দিছো কি হিয়াৰ ইজ এ বাঞ্চ অফ কেজ ইয়াত কি আছে একোছা চাবি আছে একোছা চাবি বুলি ক'লে এটা সমষ্টি তাত বহুত চাবি আছে নে নাই
বহুতখিনি চাবি আছে হয়নে সো এ বাঞ্চ অফ কেজ মানে এইটো এটা কি হয় কালেক্টিভ নাউন হয় তাৰপিছত আহে কি মেটেৰিয়েল নাউন মানে কি বস্তুবাচক বিশেষটো যে বস্তু বুজায় যেনে মিল্ক ইজ হোৱাইট মানে গাখীৰ বগা বুলি ক'লে গাখীৰটো এটা বস্তু হয় নে নহয় তাৰপিছত ইট ইজ মেড অফ উড এইটো কিহেৰে বনাইছে কাঠেৰে বনাইছে কাঠ এটা বস্তু হয় নে নহয় যিমান মোৰ বস্তুৰ নাম আছে তাক আমি ক'ত ৰাখো মেটেৰিয়েল নাউনত ৰাখো হ'ল এইখিনি আছিলে কনক্ৰিট নাউনৰ ভাগ কনক্ৰিট নাউনৰ পিছতে আমি নাউনৰ পাঁচটা ভাগত ভাগ কৰিছো সেইটো হ'ল কি এবষ্ট্ৰেক্ট নাউন মানে হ'ল যিয়ে গুণ বুজায় যিয়ে মানে কি বুজায় তোমাক গুণ বুজাব সাহস আছে দেই তাৰ বহুত সাহস আছে সাহসটা কি হয় গুণ হয় সি বহুত ভয়াতু বুলি ক'লে কি ভয়াতু এটা গুণ হয় নে নাই এইবোৰ গুণক আমি কি বুলি কওঁ এইবোৰ গুণক আমি ক'ত ৰাখিম এবষ্ট্ৰেক্ট নাউনত ৰাখিম যেনে এবষ্ট্ৰেক্ট নাউন কি হয় ইউ হেভ কাৰেজ তোমাৰ কি আছে সাহস আছে দেই চ' কাৰেজটো এটা কি হয় গুণ হয় হি হেজ ফেথ তাৰ বিশ্বাস আছে সি বিশ্বাসযোগ্য হয় নে নাই তাৰ বিশ্বাস আছে চ' ফেথটো এটা কি হয় গুণ হয় মানুহৰ এটা গুণ হয় চ' আমি ক'ত ৰাখিম এবষ্ট্ৰেক্ট নাউনত ৰাখিম এতিয়া এইখিনি আছে তোমালোকৰ নাউনৰ ভাগ এতিয়া নাউনৰ ভাগ বুলি ক'লে নাউন ক'ত কেতিয়া কেনেকে ব্যৱহাৰ সেই কথা ধুনীয়াকে বুজাই ক'লো আৰু এই গোটেইখিনিৰ ওপৰত যে তোমালোকৰ নোট লাগে মেটেৰিয়েল নাউন কি বা কনক্ৰিট নাউন কি গোটেইখিনিৰ ওপৰত যদি নোট লাগে তোমালোকে হোৱাটছএপ নাম্বাৰ দিয়া আছে তোমালোকে হোৱাটছএপত কণ্টেক্ট কৰিবা কাৰণ এইখিনি বস্তু কি হয় এই নাউনটো কি হয় খুব বেছি ইম্পৰ্টেণ্ট হয় ক্লাছ 10, 9 ষ্টুডেণ্টৰ কাৰণে বিশেষকে হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টৰ কাৰণে হ'ব ইয়াৰ পাছতে আমি কি পঢ়িম প্ৰনাউন পঢ়িম ভাৰ্ব পঢ়িম এডভাৰ্ব পঢ়িম হ'ব এই বস্তু লাহে লাহে পঢ়িব থাকিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা হ'ব থেংক ইউ